চাওক, আমি অনিচ্ছা সত্ত্বেও আজি ধৰ্মগত কাৰ্যসূচী পালন কৰিবলগীয়া হৈছে। আপোনালোকে জানে যে ভাৰতবৰ্ষৰ স্বাধীনতাৰ পৰাই আমাৰ পূৰ্বাভাসমূহ চলি আছে, কিন্তু পূৰ্বাভাসমূহ কি ধৰণে চলি আছে হয়তো ভাল ধৰণে আমাৰ জনসাধাৰণেও নাজানে। এতিয়া জনসাধাৰণে ভাবে যে আমি চৰকাৰী কৰ্মচাৰী, কিন্তু প্ৰকৃতাৰ্থত আমি চৰকাৰী কৰ্মচাৰী মৰ্যাদা এতিয়াও পোৱা নাই। আমি পৌৰসভাৰ কৰ্মচাৰী হিচাপে আছোঁ, কিন্তু সামান্য নিম্নতম দৰমহা লৈ পেলাই আমাৰ পৌৰসভাৰ কিছু সংখ্যক কৰ্মচাৰী, যিসকল মাষ্টাৰ ৰোল, চাফাই কৰ্মী, হৰিজন কৰ্মী, এইসকলে নিম্নতম দৰমহা লৈ পেলাই আজি নিজৰ পৰিয়াল পোহপাল দি থাকিবলগীয়া হৈছে। গতিকে আমাৰ চৰকাৰৰ ওচৰত সদূৰে দাবী আৰু আমাৰ ন্যায্য দাবী যে আমাক চৰকাৰীকৰণ কৰিব লাগে, আৰু চৰকাৰৰ যি কৰ্মচাৰীৰ যি সমপৰ্যায়ৰ মৰ্যাদা, এই সমপৰ্যায়ৰ মৰ্যাদা আমিও পাব লাগে। যিহেতু আমি চৰকাৰৰ সকলো কাম কৰিছোঁ, আমি 15 আগষ্টৰ কাম কৰোঁ, 26 জানুৱাৰীৰ কাম কৰোঁ, আমি ইলেকশ্যনৰ কাম কৰোঁ, চৰকাৰৰ যিমান উন্নয়নমূলক আঁচনি আছে আমি সকলো কাম কৰোঁ। যিহেতু আপোনালোকে নিশ্চয় জানে যে নগৰতো উন্নয়নমূলক কাম হৈছে, চৰকাৰৰ যথেষ্ট কাম কৰিছে। সেই কামখিনি কোনে কৰে? যদি আমি কৰ্মচাৰী নহওঁ তেন্তে এই কামখিনি কাৰ দ্বাৰা আদায় হৈছে? গতিকে ইয়াত চাওক, আমাৰ এই কৰ্মচাৰীসকলে যে এনেকুৱা এটা অৱস্থা হৈছে যে 8 মাহ, 10 মাহ, 42 মাহ, 37 মাহ এনেকৈ মানে পৌৰসভা বিভেদ কৰি বহু কৰ্মচাৰী বহু পৌৰসভাত দৰমহা নোপোৱাকৈ আছে। গতিকে এই ধৰণৰ কথাখিনিক লৈ আমি আজি চৰকাৰক বাৰে বাৰে কৈ আহিছোঁ। 47 বছৰ আজি আন্দোলন হৈছে। প্ৰতিখন চৰকাৰে প্ৰতিবাৰে কয় যে তোমালোকক কৰি দিম, হৈ যাব, চিন্তা নকৰিবা। এই ধৰণৰ আশ্বাস দি অৱশেষত কিন্তু আমি এটা সঁচাকৈ আমি গৌৰৱবোধ কৰিছিলোঁ যে আমাৰ যি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱ, তেখেতে কিন্তু তেখেতৰ সদিচ্ছা আৰু পীযুষ হাজৰিকাদেৱৰ সদিচ্ছা, এই দুইজন মিলি আমাক চৰকাৰীকৰণৰ ৰাস্তাত লৈ গৈছিলে। আৰু প্ৰায় অকণমান কাম বাকী আছে, এই কামখন কিন্তু সদ্যহতে হোৱা নাই, যাৰ কাৰণে আমি অলপ ক্ষোভিত হৈছোঁ। আৰু কি কাৰণে হোৱা নাই আমিও নাজানো। আমি মুখ্যমন্ত্ৰীকে কওঁ যে আপুনি অকণমান হস্তক্ষেপ কৰক। আপোনাৰ বিভাগ নহয় যদিও আপুনি অসমৰ মুখ্যমন্ত্ৰী হয়, গতিকে যিকোনো কথা আপোনাৰ দায়িত্ব, আপোনাৰ ওপৰতে পৰিব। গতিকে আপুনি অলপ হস্তক্ষেপ কৰি আমাৰ এই দুৰ্ভগীয়া কৰ্মচাৰীসকলক আপুনি মুখৰ ভাতকেইটা দিয়ক। যিহেতু বেছি কৰ্মচাৰী নহয়, 5000 কৰ্মচাৰী, 5000 কৰ্মচাৰীক অসম চৰকাৰৰ ভঁৰালৰ পৰা অকণমান পইচা দি তেখেতলোকৰ মুখত হাঁহি বিৰিঙালে এই 5000 কৰ্মচাৰীক দিলে চৰকাৰৰ কোনো ভঁৰাল উদং হৈ নাযায়। গতিকে আমি ভাবোঁ যে আমাৰ এই দাবী চৰকাৰে সজোৰে মানি ল'ব। আৰু আজি অসমৰ 103খন পৌৰসভাত কাৰ্বি আংলং, শদিয়া, ধুবুৰী সকলোতে, উজনি নামনি সকলোতে আজি সৰ্বাত্মক তলাবন্ধ হৈছে। আমি যোৱা 17 তাৰিখৰ পৰা আমাৰ কাৰ্যসূচী কৰি আহিছোঁ। 17 তাৰিখে আমি অসমৰ 126জন MLAক আমি স্মাৰকপত্ৰ দিছোঁ। 19 তাৰিখে আমি DC যোগেৰে আমি বিত্তীয় মন্ত্ৰী, আমাৰ নগৰ উন্নয়ন মন্ত্ৰী, মুখ্যমন্ত্ৰীলৈ আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। সিদিনা আমি চচলত হাজাৰ কৰ্মচাৰী আমি প্ৰতিবাদ কৰি আহিছোঁ। আমি চৰকাৰৰ বিপক্ষে যোৱা নাই, আমি চৰকাৰৰ সপক্ষে আছোঁ। আমি চৰকাৰী অংশীদাৰ হিচাপে কাম কৰি আছোঁ। গতিকে চৰকাৰক আমি এইটোহে কৈছোঁ খালি যে আমি আমাৰ প্ৰাপ্যটো বিচাৰিছোঁ, আমি আপোনালোকৰ ওচৰত আমি কাম কৰাৰ মূল্যটো বিচাৰিছোঁ। আমি বেলেগ কোনো কথাই বিচৰা নাই। আমি সদায় আপোনালোকৰ লগত আছোঁ। গতিকে আমি আপোনালোকৰ লগত থাকি কাম কৰাৰ যিটো উদ্যম, আজি আমাৰ মুখ্যমন্ত্ৰীয়ে কয় যে কৰ্মস্পৃহা লাগে। গতিকে আমি যদি মাহৰ মূৰত দৰমহাকেইটাই নাপাওঁ তেন্তে আমি কৰ্মস্পৃহা কেনেকৈ থাকিব আমাৰ? গতিকে আমি সেইকাৰণে মুখ্যমন্ত্ৰী পুনৰ কৈছোঁ যে আমি আপোনাৰ দ্বাৰা আপুনি যি